চোৰৰ এই গাড়ী দৌৰাই আছে গাড়ীত উঠাবৰ কাৰণে কিন্তু আমি দৌৰি এইখিনি গঠাই দিলো থানাওলাক গঠাই দিলো এতিয়া আমি প্ৰায় এনেকে কৰি আছো আৰু আগতেও দুবাৰ তিনিবাৰ তেনেকুৱা হৈছে দিলে তাতে দিলে মানে ইয়াৰ পৰা পইচা খায় না কি খায় মানে এওঁলোকে এৰি দিয়ে আমাৰ অসমৰ মানুহে এই বলত পাইছে নেকি বোকা পাইছে নেকি পুৰা যে পুলিচ ওলাও এৰি দিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাই তো আগৰ পৰা মানা কৰিছে যে গাড়ীত গৰু উঠাব নোৱাৰে এতিয়া উঠাই আছে নি আছে তেওঁলোক বেপাৰ চলাই আছে কলৈকে কৈ লৈ গৈ আছে আমি নাজানো এতিয়া আমি কালিয়ে গম পালো ইয়াতে গাঁৱত মানে পহৰা মাৰিছো গৰু আমি এতিয়া চুৰ ধৰা পৰিছে এতিয়া আনি দিছো তেওঁলোকে পইচা খাই কিনি এৰি দিয়ে পুলিচসকলে এইটো এটা কথা হ'ল নেকি এইটো আমি হিমন্ত মামাক আমি অনুৰোধ কৰো এই চুৰৰ কাৰণে কিবা এটা তদন্ত ল'ব লাগে আৰু বিহুত ব্যৱস্থা লৈ কিনি এনেকুৱা এটা আইন ওলাই দিয়া যাতে চুৰৰ হাত কাটি এৰি দিয়া যাতে সেইটো মোৰ হিমন্ত বিশ্ব শৰ্মা মামাৰ আগতে আমাৰ বিনম্ৰ অনুৰোধ জনালো আমি এইখিনি কৈ মোৰ আমাক ডেইলি মানে এনেকুৱা অৱস্থা হ'ল আমাৰ গাঁৱৰ মানুহে গৰু গোৱালিত নহয় আজি আমাৰ গৰু মানে আমাৰ পকা ঘৰৰ ভিতৰত বিচনাৰ লগত বান্ধি পেলাই শুই মানে তলা মাৰি শুবলগীয়া হৈছে এনেকুৱা অৱস্থা হৈ আছে আমাৰ দক্ষিণ বমৰাগুৰি লাইলুৰি উত্তৰ বমৰাগুৰি মহাবৰালি তাৰপিছত আমাৰ এই টুবুগিজাৰণি এই লাওখা এই বৃহৎ অঞ্চল লৈ পেলাই এইখিনি জেগাতে হৈ আছে সম্পূৰ্ণৰূপে ব্যৰ্থ আৰক্ষী আমাক একো ব্যৱসায় চলি আছে নহলে আৰক্ষী থানাত কেনেকে 500 টকাকে দি আকৌ যাব লগা হৈ আছে আৰু গাড়ী যে গৈ আছে দিনে নিশাই ৰাতি প্ৰতিদিনে 20টা 30টাকে গাড়ী যে গৈ আছে এইবিলাক কেনেকে গৈ আছে আৰক্ষী ছত্ৰছাতে নিশ্চয় গৈ আছে আজি যে ৰাইজে আৰক্ষীৰ সন্মুখত কৈছে যে কলিয়াবৰ থানাত 500 টকা দি থৈ আহিছে কেনেকে আহিলে আৰক্ষীয়ে যদি সিহঁতে সঠিক তদন্ত কৰিলে হয় নিশ্চয় গাড়ীটোত কি আছে ধৰা পৰিলে হয় এইটো সম্পূৰ্ণৰূপে গৰুৰ ব্যৱসায়টো কমপ্লিটলি আৰক্ষী ছত্ৰছাতে হৈ আছে আৰক্ষীক মেনেজ কৰিছে